নমস্কাৰ। বহুত শিক্ষকসকলৰ বাবে এটা ভাল খবৰ আহিছে। আপোনালোকে ইয়াতে চাব পাৰিছে দীৰ্ঘদিন দৰমহাৰ পৰা বঞ্চিত 11,756 জন প্ৰাথমিক শিক্ষকৰ বাবে আহিছে সুখবৰ। ইয়াত আমি ভালকৈ চাম। দীৰ্ঘদিন ধৰি প্ৰাপ্য দৰমহা আৰু নিয়মীয়াকৰণৰ পৰা বঞ্চিত ৰাজ্যৰ 11,756 জন প্ৰাথমিক শিক্ষকৰ বাবে আহিব পাৰে সুখবৰ। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত উক্ত শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণৰ বাবে শিক্ষা বিভাগে উদ্যোগ গ্ৰহণ কৰিছে। দিছপুৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে উক্ত সময়ছোৱাত নিযুক্তিপ্ৰাপ্ত প্ৰাথমিক শিক্ষকসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। অনিয়মীয়া শিক্ষকসকলক বাদ দি বৰ্তমান কৰ্মৰত উক্ত শিক্ষকসকলৰ তালিকা 5 ফেব্ৰুৱাৰীৰ ভিতৰত জমা দিবলৈ প্ৰাথমিক শিক্ষা আয়ুক্ত প্ৰীতম শইকীয়াই নিৰ্দেশ দিছে। পূৰ্বতে গঠিত স্ক্ৰিনিং কমিটিৰ প্ৰতিবেদনৰ মতে 29 অনিয়মীয়া শিক্ষক আছে। প্ৰাথমিক শিক্ষা বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত নিয়মীয়াকৈ কৰ্তব্য পালন কৰি থকা শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণৰ বাবে শিক্ষা বিভাগে 15 ফেব্ৰুৱাৰীৰ ভিতৰত কেবিনেট মেমৰেণ্ডাম প্ৰস্তুত কৰিব। দিছপুৰৰ সূত্ৰই এই কথা জানিবলৈ দিছে। উল্লেখযোগ্য যে 1991 আৰু 2001 চনৰ ভিতৰত 11,756 জন প্ৰাথমিক শিক্ষক ৰাজ্যৰ বিভিন্ন জিলাত নিযুক্তি দিয়া হৈছে। কিন্তু 2007 চনৰ পৰা উক্ত শিক্ষকসকলৰ দৰমহা বন্ধ হৈ আছে। 2006 চনত এইসকল শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া অবৈধ বুলি ঘোষণা কৰাক লৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰৰ সদিচ্ছাহীনতাৰ বাবে একাংশ শিক্ষকে বিদ্যালয়লৈ তাঁত বাতি কাঢ়িবলৈ এৰি দিলেও 10,000 অধিক শিক্ষকে আজিও শিক্ষকতা কৰি আছে। অধিক সংখ্যক শিক্ষকৰ ছাৰ্ভিচ বুক GPF থকাৰ উপৰি বৰ্ধিত হাৰত দৰমহাও লাভ কৰিছে। মাজতে আত্মহত্যাৰ ভাবুকি দিয়া এইসকল শিক্ষকৰ সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপ আদৰণীয়। কিন্তু শিক্ষকসকলক 3টা ভাগত ভাগ কৰি নিয়মীয়াকৰণৰ অভিসন্ধি ৰচনা কৰিছে শিক্ষা বিভাগে। দিছপুৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে যিসকল শিক্ষকে বিভাগীয় প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ লগতে নিয়মীয়া দৰমহা লাভ কৰিছিল সেইসকল প্ৰথম ভাগত স্থান দি নিয়মীয়াকৰণত অগ্ৰাধিকাৰ দিয়া হ'ব। দ্বিতীয় ভাগত স্থান দিয়া হ'ব দৰমহা লাভ কৰা অথচ অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক। ইফালে নিযুক্তি লাভ কৰিলেও আজি কপতি বিনা বেতনে কাৰ্যনিৰ্বাহ কৰি থকাসকলক তালিকাৰ 3য় ভাগত ৰখা হ'ব। অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক DLED পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ চৰ্ত বান্ধি দিয়া হ'ব। মুঠৰ ওপৰত 1991 চনৰ পৰা 2001 চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত 11,756 জন শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰিবলৈ সিদ্ধান্ত লৈও চৰকাৰে উক্ত শিক্ষকসকলক শ্ৰেণী বিভাজন কৰা আৰু নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিভিন্ন চৰ্ত বান্ধি দিবলৈ ওলোৱাটোৱে নিশ্চয়কৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। শিক্ষা বিভাগে ইতিবাচক পদক্ষেপ ল'লেও বিত্ত বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয়।